এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 2 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ বড় অসম গঢ়াৰ লক্ষ্যৰে 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ 1250 টকাৰ পৰা 3000 লৈ বৃদ্ধি পালে অৰুণোদয় আঁচনিৰ ধন 24 ঘণ্টাৰ ভিতৰতে বাংলাদেশী নিয়োগ কৰা হ'ব বিতৰণ এলপিজিৰ নাটনিৰ মাজতে দেশবাসীৰ বাবে বেয়া খবৰ বিত্তীয় বৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি পালে মূল্য লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ নতুন বড় অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তেহাৰ 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ মহিলা সবলীকৰণ দিশত কংগ্ৰেছৰ বিশেষ পদক্ষেপ মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখ টকা দিয়াৰ ঘোষণা জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথা উল্লেখ কৰে জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহে 1250 টকাকৈ খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব কংগ্ৰেছে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ইস্তেহাৰ প্ৰকাশ কৰিলে কংগ্ৰেছে নতুন বড় অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তেহাৰ আর পিছত জনাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ 26ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ 31টা মহা সংকল্প ঘোষণা মহিলাসকলক 1250 টকাৰ বিপৰীতে 3000 টকাকৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন ৰাজ্যত 2 লাখ নতুন চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি 1950 চনৰ আইনেৰে চিনাক্ত হ'ব অবৈধ অনুপ্ৰৱেশকাৰীৰ 24 ঘণ্টাৰ ভিতৰত বাংলাদেশক বিতৰণ কৰিব পাৰিব ডিসিএ লাভ জেহাদ ভূমি জেহাদৰ বিৰুদ্ধে আহিব কঠোৰ আইন জনজাতীয় লোকক বাদ দি বলবৎ হ'ব ইউসিসি 5 লাখ কোটি টকাৰে হলনি হ'ব অসমৰ যাতায়াত আৰু স্বাস্থ্য খণ্ড বিনামূলীয়াকৈ ৰেচনৰ লগতে ডাইল চেনি তেল যোগানৰ প্ৰতিশ্ৰুতি বাংলাদেশী মিয়াৰ দখলত থকা 100% মাটি উদ্ধাৰৰ ঘোষণা নির্বাচনের পূর্বে বিজেপির ঘোষণায় আনিছে রাজনৈতিক জোয়ার তার পিছত জনাইছো আমার পরবর্তীটো খবর খুবই গুরুত্বপূর্ণ খবর লগতে দেশৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছো ডাঙৰ খবৰ এলপিজিৰ নাটনিৰ মাজতে দেশবাসীৰ বাবে বেয়া খবৰ বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোতে বৃদ্ধি পালে এলপিজিৰ মূল্য প্ৰতিটো সিলিণ্ডাৰত 195.5 টকাকৈ বৃদ্ধি বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য আজিৰে পৰা কাৰ্যকৰী হোৱাটো বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য বৃদ্ধি বিগত 1 মাৰ্চত 114.5 টকাকৈ বৃদ্ধি পাইছিল বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য পুনৰ বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে দেশবাসীৰ মূৰত সদালে মাদমাৰ দিল্লীত প্ৰতিটো 19 কেজি বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য 1884 টাকা 50 পয়সা গুৱাহাটীত 2081 টকা মুম্বাইত 1836 টকা কলকাতাত 1988 টাকা 50 পয়সা চেন্নাইত 2043 টাকা 50 পয়সা হায়দৰাবাদত 2105 টাকা 50 পয়সা বেঙ্গালুৰুত 1958 টাকা বন্ধুসকল এইখিনি আছিল দিব লগা আজিৰ ইনফৰমেশন ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও